নমস্কাৰ আপুনি বাৰু অকলশৰীয়াকৈ থাকি ভাল পায় নেকি যদি পায় তেনেহ'লে এই ভিডিঅ' আপোনালোকৰ বাবে আজি আমি কথা পাতিম অকলশৰীয়াকৈ থকাৰ কিছুমান সুবিধাৰ বিষয়ে বাৰু মূল কথালৈ যোৱাৰ আগতে আমি কেইটামান আন কথাৰ বিষয়ে আলোচনা কৰোঁ আহক অকলে থকাৰ কথা কওঁতে মই সমাজৰ পৰা অকলশৰীয়াকৈ থকাৰ কথা কোৱা নাই বা ইন্ট্ৰভাৰ্ট হোৱাৰ কথা কোৱা নাই মই কৈছোঁ অকলশৰীয়া এটা মনৰ কথাই মানে ফিজিকেল ডিটেচমেণ্ট নহয় মেণ্টেল ডিটেচমেণ্ট আপুনি যদি ফিজিকেলি সমাজৰ পৰা মানুহৰ পৰা বন্ধুবৰ্গৰ পৰা আঁতৰি থকাৰ কথা ভাবিছে তেনেহ'লে ই আপোনাক বিপদতহে পেলাব আপোনাৰ কনফিডেন্স নাইকিয়া কৰিব যিটো সামাজিক প্ৰাণী হিচাপে জীয়াই থকাৰ বাবে খুবেই প্ৰয়োজন এতিয়া এজন ইন্ট্ৰভাৰ্ট ব্যক্তিয়ে সমাজৰ কোলাহলৰ পৰা আঁতৰত থাকে যদিও তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ অলাগতিয়াল চিন্তা ভাৱনাই খেলিমেলি লগাই থাকে যেনে ধৰক সেই মানুহকেইজনে মোৰ কথাকে পাতি আছে নেকি সেইফালে যাওঁ জানো মোক দেখিলে কিবা ভাবে মানুহজনে তেনেকৈ চালে যে কিবা বেয়া পাইছে নেকি ইত্যাদি ইত্যাদি যিবিলাক চিন্তাৰ কোনো মতলব নাই বা ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ লাভ নহয় বৰঞ্চ বাকী ভাল চিন্তা কৰাৰ পৰা ই আমাক বাধাহে দিয়ে এতিয়া মই যে ক'লোঁ অকলশৰীয়াকৈ থকাৰ কথা আচলতে মই আপোনাক ঘৰৰ ভিতৰত তলা লগাই সোমাই থকাৰ কথা কোৱা নাই মই ক'ব বিচাৰিছোঁ আপোনাৰ মনটোক তলা লগোৱাৰ কথা মানে আপুনি সমাজৰ কোলাহলত হেৰাই যাওক আপুনি বজাৰলৈ যাওক বিয়ালৈ যাওক মিটিঙলৈ যাওক লণ্ডনলৈ যাওক ফ্ৰান্সলৈ যাওক নতুন নতুন মানুহৰ লগত মিলি যাওক কিন্তু নিজৰ মনটোক হেৰাই যাবলৈ নিদিব ইয়াক সদায় অকলশৰীয়াকৈ ৰাখিব ভিৰৰ মাজত থাকিও অকলশৰে থাকিবলৈ শিকিব কেতিয়াবা আমাৰ ভাল লগা ব্যক্তি এজনে যদি কিবা আমাক বেয়াকৈ কিবা এটা কয় তেতিয়াহ'লে নিশ্চয় আমাৰ বেয়া লাগে বা তেনেকুৱা ধৰণৰ যদি কিবা হয় তেতিয়া আমাৰ ভাল নালাগে নহয় জানো সেয়ে আপোনাৰ যি চিন্তা চেতনা অনুভূতি ইত্যাদিক যাতে বেলেগে কণ্ট্ৰল কৰিব নোৱাৰে তাৰ ধ্যান ৰাখক আপুনি নিজৰ মাজতে এখন পৃথিৱী গঢ়ি লওক নিজকে নিজৰ মাজতে ব্যস্ত কৰি তোলক ইয়াৰ বাবে আপুনি নতুন কিবা স্কিল ট্ৰাই কৰিব পাৰে যেনে আৰ্ট মিউজিক ডান্স ৰাইটিং এডিটিং ইত্যাদি ই আপোনাক দুটা দিশৰ পৰা লাভান্বিত কৰিব প্ৰথম আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব আৰু দ্বিতীয়তে আপোনাক স্কিলফুল কৰি তুলিব মই নিজেই যেতিয়া স্কুল কলেজত পঢ়ি আছিলোঁ তেতিয়া বহুত ইন্ট্ৰভাৰ্ট আছিলোঁ মানে ইমানেই ইন্ট্ৰভাৰ্ট আছিলোঁ যে মোৰ মুখামুখি সিফালৰ পৰা যদি কোনোবা আহে তেতিয়া মই মোৰ নিজৰ ৰাস্তাই চেঞ্জ কৰি লৈছিলোঁ আৰু যিকোনো সময়তে মুখত এখন মাস্ক লগাই থৈছিলোঁ আৰু মোৰ বেগত এনি টাইম মাস্কৰ পূৰা এটা বক্স লৈ ফুৰিছিলোঁ সেই চিটুৱেশ্যনৰ পৰা ওলাই আহিবলৈ মই লেখা মেলা কৰা আৰ্ট কৰা বাঁহী বজোৱা ইত্যাদিবোৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ মহান ব্যক্তিসকলৰ জীৱনবোৰলৈ যদি লক্ষ্য কৰোঁ তেনেহ'লে আমি দেখিম যে তেওঁলোকে মানুহৰ ভিৰৰ মাজত থাকিও কেনেকৈ অকলশৰীয়াকৈ থাকিব পাৰি সেয়া জানিছিল আজি আমি এন্ধাৰত থাকিব লগা হ'লহেঁতেন যদি থমাছ আলভা এডিছনৰ মাকে সেই শিক্ষকগৰাকীৰ কথা শুনি তেওঁক গুৰুত্ব নিদিয়া হ'লে বা এডিছনে প্ৰথম বিবাহ বিচ্ছেদ হৈ দুখত ভাগি পৰা হ'লে আজি লেম্বৰগিনি বুলি কোনো অট'মোবাইল কোম্পানী নাথাকিলহেঁতেন যদি ফেৰচিও লেম্বৰগিনিয়ে ফেৰাৰীৰ কথা শুনি ট্ৰেক্টৰ বনাই থকা হ'লে এনেকুৱা আৰু হাজাৰজন ব্যক্তিৰ কথা আছে কাহিনী আছে তেওঁলোকে সমাজৰ বাকী মানুহবোৰৰ পৰা ষ্টেণ্ড আউট কৰিব পাৰিলে তাৰ মূল কাৰণেই হ'ল চলিটিউড তেওঁলোকে জানিছিল মনটোক কেনেকৈ বেলেগৰ ইনফ্লুৱেঞ্চৰ পৰা আঁতৰত ৰাখিব পাৰি আপুনিও হয়তো ষ্ট্ৰাগল কৰি আছে হয়তো এটা চাকৰি বিচাৰি আছে বয়সো বাঢ়িছে আপুনি দেখিব আপোনাৰ চাৰিওফালে এনেকুৱা বহু মানুহ ওলাব যিয়ে আপোনাক ক্ৰিটিচাইজ কৰিব ইমান বয়স হ'ল চাকৰি এটা পোৱা নাই ইত্যাদি ইত্যাদি কিন্তু আপুনি নিজৰ কাম কৰি যাওক বেলেগৰ কথা শুনি ডাইভাৰ্ট নহ'ব কাৰণ ইয়াৰ যি ফলাফল সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক সেয়া কেৱল আপুনিহে ভোগ কৰিব শেষত আকৌ সোঁৱৰাই দিছোঁ जाओ कैम्ब्रिज जाओ फ्रांस जाओ लंदन जाओ ब्रिटेन जाओ अमेरिका जाओ यूके जाओ न्यूयॉर्क जाओ न्यू जर्सी जाओ बहरीन जाओ चाइना जाओ जापान जाओ टोक्यो जाओ बीजिंग जाओ क्या बात है तो कविता जैसा हो गया लेकिन एक बात याद रखना মনটো সদায় তলা লগাই ঘৰৰ ভিতৰত ভৰাই থ'ব ধন্যবাদ